হাই ফ্ৰেণ্ডছ, আপোনালোকক আজি এই ভিডিঅ'টোত জনাম যে চৰকাৰী চাকৰিৰ বাবে নতুন অনলাইন আপডেট কেনেকৈ পাব। ইয়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে যদি মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ, আৰু লগতে থকা বেল আইকন ঘণ্টিটো মাৰি দিয়ক। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে খুলিব লাগিব ব্ৰাউজাৰ, আৰু ইয়াতে লিখিব লাগিব আছাম টেকন' ইনফো। এইটো আপোনালোকে সাৰ্চ কৰি দিব। এইটো ইয়াৰ অফিচিয়েল সাইট, আছাম টেকন' ইনফো, নিউজ এবাউট লেটেষ্ট টেকনলজি এৰাউণ্ড ইউ আছ। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। এইটো পেজটো খোলা হৈছে। আপোনালোকে ইয়াত যিমান চৰকাৰী চাকৰি আছে, চৰকাৰী চাকৰিৰ নতুন আপডেট পাই থাকিব। ধৰি লোৱা আপুনি যিকোনো এটা চাকৰিত এপ্লাই কৰিব, ধৰি লোৱা ইয়াতে এপ্লাই কৰিব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে আপুনি তলত আহিব। তলত আহিলে ইয়াৰ ডিটেইলছবিলাক দিয়া থাকিব। আৰু যদি আপোনালোকে যদি এপ্লাই কৰিব খোজে তেনেহ'লে ইয়াতে ক্লিক কৰিব আৰু এপ্লাই কৰিব পাৰে। থেংক ইউ ফ্ৰেণ্ডছ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।